Hey guys, good morning. উঠিলো ৰাতিপুৱা শুই উঠিলো আৰু এতিয়া চাহ বনাম চাহ খাম আপোনাক চাহ খোৱা দেখাই আছোঁ। এই গাইজ ৰাতিপুৱা উঠিলো উঠি পেলাই আপোনালোকক আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। গোটেই দিন দেখাম কি কৰোঁ কি নকৰোঁ ব্লগটো শেষলৈ চাই দিব ব্লগটো। আৰু এতিয়া চাহ খাম তো চাহ খাম আৰু চাহ খাই পেলাই আপোনালোকক মই ব্লগ কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই দিম। বজাৰ গৈছিলোঁ আৰু পাচলি বজাৰ কৰিব পাচলি বজাৰ আনিব গৈছিলোঁ। পাচলি বজাৰ মই আনিলোঁ আৰু পাচলি আনিলোঁ গৈ পেলাই কিনি। হে গাইজ আসসালামু আলাইকুম সত শ্ৰী আকাল নমস্কাৰ। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ এইটো ক'বলৈ পাহৰি গ'লোঁ, মই ভিডিঅ'টো ষ্টাৰ্টেই কৰিব পাহৰি গ'লোঁ। ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তেনেকৈ। আৰু আপোনালোকে যদি আপোনালোকৰ ভিডিঅ'টো মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। চেনেলৰ তলত যিটো ছাবস্ক্ৰাইব বাটনটো আহি দিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে ভিডিঅ'বোৰ চাই আৰু ছাবস্ক্ৰাইব নকৰে আপোনালোকৰ ক'ব নাই, সেইকাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো তলত ছাবস্ক্ৰাইব বাটনটো আহি দিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পোৱালি খেলিছে চাওক, পোৱালিয়ে বেলুন দি পেলাই খেলি পোৱালিটো বৰফ লৈ খেলিছে চাওক। চাওক দেখা দিয়ে বৰফটো দেখা দিয়ে বা ঠাণ্ডা লাগি আছে নাই? ঠাণ্ডা লাগি আছে। কালাৰটো তোমাক দিছোঁ ন মই? অঁ কালাৰটো দিছোঁতো তোমাক। এতিয়া দেখিলে আপোনালোকে পোৱালিটোৱে খেলি আছে বৰফ লৈ পেলাই, কেনেকৈ বৰফত বেলুনৰ ভিতৰত পানী ভৰাইছে, পানী ভৰাই ফ্ৰিজত থৈছে, ফ্ৰিজত থৈ পেলাই এনেকৈ বৰফ দি পেলাই খেলি আছে। আপোনালোকে চাইছে ভাগৰ লাগি গ'লে এটা খেলি বহুত উৎপাত কৰে। আৰু আপোনালোকক দেখা দিম ভিডিঅ'টো চাই দিব আপোনালোকে। মোৰ তাত ড্ৰোন শ্বট এটা আছে বাহিৰৰ, মই বাহিৰৰ পৰা এটা ড্ৰোন শ্বট এটা লৈছিলোঁ। আপোনালোকে ড্ৰোন শ্বট চাই লওক, পিছত মই আপোনালোকক লগ কৰি আছোঁ। আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে। ড্ৰোন শ্বটটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। আশা কৰিছোঁ ড্ৰোন শ্বটটো চাই আপোনালোকে ভালেই পালে বুলি। এতিয়া ইমানেই গৰম মানে কি ক'ম, মানে বহুত গৰম পৰি আছে আজি। আৰু এইকেইদিনতকৈতো অলপ ঠাণ্ডাই বুলি ক'ব পাৰি, কাৰণ কাইলৈ ৰাতি বৰষুণো দিছিল। তো বাহিৰত বহুত গৰম আৰু গৰমৰ কাৰণে ক'তো ওলাইও যাব পৰা নাই। ভাবিছিলোঁ অলপ ওলাই যাম, কিন্তু ওলাই যাব পৰা নাই। এই গাইজ মোৰ তাৰ ৰাস্তাৰ লকডাউন আৰু ড্ৰোন শ্বটৰ অলপ ফটেজ আপোনালোকে চাই লওক। মই ৰাস্তালৈ গৈছিলোঁ আৰু তেতিয়া অলপ মানে ফটেজ মই লৈছোঁ, আপোনালোকে চাই লওক। পিছত আপোনাৰ ঘৰৰ ওচৰৰ লকডাউন পূৰা লকডাউন দেখা পাইছে আপোনালোকে, দেখা পাইছে পূৰা লকডাউন হৈছে। আপোনালোকে ৰাস্তাৰ লকডাউনটো চালে এতিয়া ভিডিঅ'টোত, আৰু আপোনালোকে ৰাস্তাৰ লকডাউনৰ ড্ৰোন শ্বট এটা চাব নেকি? চাই লওক ড্ৰোন শ্বট এটা। এই গাইজ আজিলৈ ড্ৰোন শ্বটটো ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে ড্ৰোন শ্বটকেইটা চাই ভালেই পাইছে বুলি। আৰু লকডাউন যিহেতু সেইকাৰণে সৰু সুৰা থুলমূলকৈ অলপ ভিডিঅ' বনাব চেষ্টা কৰিলোঁ ঘৰতে থাকি পেলাই। তো আজিলৈ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এই তলত ছাবস্ক্ৰাইব বাটন পাই দিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমান আছিল। আকৌ পুনৰ ভিডিঅ'টো লৈ পেলাই আহি থাকিম। আজিলৈ ভিডিঅ'টো ইমান আছিল। বাই বাই।
স্ক্ৰিপ্টটো ধুনীয়াকৈ দিলে এই গাইজ ড্ৰোন শ্বুটটো আজিলৈ ইমানেই আছিল আজিলৈ ড্ৰোন শ্বুটটো ইমানেই আছে আজিলৈ ড্ৰোন শ্বুটটো ইমানেই আছিল